নমস্কাৰ মই প্ৰসেনজিৎ আপুনি টিকটক যদি আনইনষ্টল কৰিছে তেতিয়াহ'লে এতিয়া কি এপ ইনষ্টল কৰিব যেটো মেড ইন ইণ্ডিয়া লগতে আপুনি যদি মেড ইন ইণ্ডিয়া বুলি ভাবি টিকটক এপ ইনষ্টল কৰিছে তেতিয়াহ'লে আপুনি সুৰক্ষিত নহয় কিয় সুৰক্ষিত নহয় সম্পূৰ্ণ তথ্য পাব এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে মই আপোনাক জনাব বিচাৰিছোঁ টিকটক কিয় আপোনাৰ বাবে সুৰক্ষিত নহয় জানিবৰ বাবে প্ৰথমতে আপুনি প্লে ষ্টৰত যাব লাগিব প্লে ষ্টৰত যাই ইয়াত আপুনি সাৰ্চ কৰিব টিকটক বুলি সাৰ্চ কৰি ইয়াত তলৰ ফালে স্ক্ৰল কৰিব ইয়াত এটা অপশ্যন পাব ডেভেলপাৰ কণ্টেক্ট বুলি এটা অপশ্যন পাব তলত এইটো ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত প্ৰাইভেচি পলিচি বুলি থাকিব প্ৰাইভেচি পলিচিত ক্লিক কৰিব আপুনি নিশ্চয় জানে যে সকলো এপৰে প্ৰাইভেচি পলিচি থাকে ঠিক তেনেকৈ টিকটক এপৰো ইয়াতে প্ৰাইভেচি পলিচি বুলি লিখাহে আছে কিন্তু প্ৰাইভেচি পলিচি এই এপটোৰ নাই সৰি মই ইয়াত ক্লিক কৰিলোঁ অ'কে প্ৰাইভেচি পলিচিত ক্লিক কৰক ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে ইয়াত দিছ ছাইট কেন বি ৰিচ বুলি লিখা আহে ৰিলোড কৰিলেও একো লাভ নাই এইটো এনেকৈয়ে থাকে ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ এইটোৱে যে এই এপটোৰ কোনো ধৰণৰ প্ৰাইভেচি পলিচি নাই তাৰ মানে এই প্ৰাইভেচি পলিচি নোহোৱাটোৱে এটা সন্দেহ জন্মায় কাৰণ যিটো এপৰ কোনো প্ৰাইভেচি পলিচি নাই সেইটো এপ আমি কিদৰে ইনষ্টল কৰিম নিশ্চয় আপুনি কথাটো বুজিব পাৰিছে তাৰ লগতে এই এপটোত কিবা কথাবোৰ আধৰুৱা ধৰণে থাকে বিভিন্ন ধৰণৰ কথা আধৰুৱা ধৰণে আছে ইয়াৰ লগতে আপুনি যদি গুগলত ইয়াত সাৰ্চ কৰে মই আপোনাক সাৰ্চ কৰি দেখুৱাম আপুনি নিশ্চয় জানে যে কোনো এটা এপৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে বা ক'ৰ হয় এপটো বা বিভিন্নখিনি তথ্য ল'বলৈ হ'লে আপুনি লিখিব লাগে যে এপটোৰ নাম লিখি তাত অৰিজিন বুলি লিখিব লাগে আমি টিকটক অৰিজিন বুলি লিখি দিওঁ কি আহে চাওক টিকটক অৰিজিন বুলি সাৰ্চ কৰি ইয়াত কি লিখা আহে চাওক টিকটক এপ্লিকেশ্যন ইজ এ পপুলাৰ শ্বৰ্ট ফ্ৰম 15 ছেকেণ্ড ভিডিঅ' ষ্ট্ৰিমিং এণ্ড শ্বেয়াৰিং এপ দ্য ফ্ৰী এণ্টাৰটেইনমেণ্ট টিকটক এপ ৱাজ লঞ্চ অন 21 মে 2020 টিকটক এপ ৱাজ ডেভেলপড বাই টিকটক.com তাত বাৰু ইয়াত একো আৰু দেখা নাপায় যে টিকটক এপটো ক'ৰ হয় কি হয় একো ইয়াত দেখা নাপায় বা প্ৰতিটো ক্ষেত্ৰতে এই এপটোৰ কিছু সন্দেহে দেখা দিয়ে যে ইণ্ডিয়াৰ হয় নে নহয় বা তেনেকুৱা গতিকে আপুনি মোৰ হিচাপত এই এপটো ইনষ্টল নকৰা ভাল তাৰ ঠাইত আপুনি ইনষ্টল কৰিব পাৰে ৰপ'জ' এপ যিটো সম্পূৰ্ণৰূপে টিকটকৰ দৰে আৰু তাৰ লগতে এই এপটো সম্পূৰ্ণৰূপে ইণ্ডিয়ান এপ ইয়াত আপোনাক মই দেখুৱাম ইয়াত প্ৰাইভেচি পলিচি আছে ইয়াত মই ক্লিক কৰিছোঁ ইয়াত দেখিবলৈ পাইছে প্ৰাইভেচি পলিচি এই এপটোৰ অৰ্থাৎ ৰপ'জ' এপৰ প্ৰাইভেচি পলিচি আৰু তাৰপিছতে মই এই এপটোৰ বিষয়ে কিছু তথ্য আপোনাক দিব বিচাৰিছোঁ এই এপটো সম্পূৰ্ণৰূপে ইণ্ডিয়ান এপ হয় আপুনি যিটো এপ ইনষ্টল কৰিব পাৰে আৰু ইনষ্টল কৰি আপুনি টিকটকৰ দৰে আনন্দ ল'ব পাৰে এই এপটো অ'পেন কৰিলে টিকটকৰ দৰে আপুনি ভিডিঅ' দেখিবলৈ পাব এই ধৰণে টিকটকৰ দৰেই একেধৰণে আপোনাৰ এটা একাউণ্ট আপুনি ক্ৰিয়েট কৰিব পাৰিব তাৰ লগতে আপুনি যেতিয়া এই এপটো প্ৰথমবাৰৰ বাবে অ'পেন কৰিব তাত আপোনাৰ নাম্বাৰ দি আপুনি এই এপটোত লগ ইন হ'ব পাৰিব লগ ইন হোৱাৰ পিছত আপুনি আপোনাৰ নাম ফুল নেম তাৰ লগতে এজ ইত্যাদিখিনি দি পেলাই আপুনি এই এপটোত লগ ইন হ'ব পাৰিব খুব সহজ লগ ইন হোৱাটো কিন্তু একাংশই ভাবি আছে যে টিকটক এপটো ইনষ্টল কৰি ল'ব পাৰিব বা বহুতে ইতিমধ্যে টিকটক এপ ইনষ্টল কৰি লৈছে কিন্তু আপোনাৰ সুৰক্ষাৰ বাবে মই জনাওঁ যে আপুনি টিকটক এপ ইনষ্টল নকৰিব চাওক এটা গোটেইখিনি তথ্য আহিছে যে ৰপ'জ' ইজ এন ইণ্ডিয়ান ভিডিঅ' শ্বেয়াৰিং ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ৱেৰ পিপল এক্সপ্ৰেছ ভিজুৱেলিটি উইথ হোমমেড ভিডিঅ' এণ্ড ফটোজ তাৰ লগতে ইয়াত দেখিবলৈ পাবতে হেডকোৱাৰ্টাৰ্ছ আছে ইয়াত গুৰগাঁও ইণ্ডিয়া গতিকে সম্পূৰ্ণৰূপে ইণ্ডিয়ান এপ হয় ইয়াত ডিটেইলছ কিমান সুন্দৰকৈ আছে প্ৰাইভেচি পলিচি আছে গতিকে এই এপটোক আপুনি সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰে আৰু এই এপটো সম্পূৰ্ণৰূপে ইণ্ডিয়ান এপ হয় গতিকে আপুনি ইনষ্টল কৰি খুব ভাল পাব বা আপোনাৰ ভাল লাগিব চ' আপুনি ইনষ্টল কৰক ৰপ'জ' এপ আপুনি ইনষ্টল নকৰিব টিকটক এপ তাৰ লগতে ভিডিঅ'টো যদি বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব তেতিয়াহে অন্য লোকসকলে গম পাব যে টিকটক এপ ইনষ্টল কৰিলে কি অসুবিধা হ'ব পাৰে বা টিকটক এপ যে তেওঁলোকৰ বাবে সুৰক্ষিত নহয় সেই কথাটো জনাবৰ বাবে আপুনি প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব তাৰ লগতে এই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো মই প্ৰসেনজিতে এইখিনিতে সামৰণি মাৰিছোঁ আশা কৰোঁ চাই ভাল পাইছে খুবেই নতুন চেনেল আশা কৰোঁ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব